নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক নেমুৰ কাটিং পিচ কেনেকৈ বনাব লাগে আৰু কেনেকৈ কি কৰিব লাগে সেইটো শিকাম। আজি মানে ভিডিঅ'টো ভালদৰে লাষ্টলৈকে চাই থাকিব। আৰু নেমু টেঙা কাটিং পিচ বনাবলৈ পোনপ্ৰথমে আমাক লাগিব এনেকুৱা ধৰণৰ নেমু টেঙা এজোপা। নেমু টেঙা এজোপাৰ পৰা আমি কাটিং পিচ বনাম আৰু কেনেধৰণে কাটিংটো কাটিব লাগে সেইটো আপোনালোকক দেখুৱাই আছোঁ। বলক আমি নেমু টেঙা কাটিংটো কাটি লওঁগৈ এবাৰ। কেনেকৈ কাটিম সেইটো দেখুৱাই আছোঁ, চাই থাকিব ভালধৰণে। আৰু তিনিটামান কাটিলোঁ। এইকেইটাই হৈ যাব। নেমু টেঙা কাটিংখিনি লৈ আহি পালোহি। এতিয়া কেনেকৈ কাটিং কৰিম, কি ধৰণে কৰিম সেইটো সম্পূৰ্ণভাৱে চাই থাকিব লাষ্টলৈকে, তেতিয়া গম পাব। ফাইনেলি বন্ধুসকল, নেমুৰ কাটিংখিনি কৰি লোৱা হৈ গ'ল। কেনেকৈ কাটিব ইয়াত ভালকৈ চাই লওক। এইটো মই দেখুৱাৰ দৰে কাটিব। আৰু এই কাইটটো যে দেখিছে, এই কাইটটো ভাঙি নেপেলাব আৰু এনেদৰে কাটিব। এইবিলাক মই দেখুৱাই দিছোঁ, ভালকৈ চাই লওক। এনেধৰণে কাটি ল'ব। পানীত যেতিয়া লগালোঁ, পানী লগোৱাৰ পিছত এনেকৈ অলপমান লগাম। লগাই লওঁ গোটেইখিনি লগাই লওঁ। আৰু এটা দেখুৱাই দিছোঁ কেনে লগাবলৈ। এইটো পাউডাৰ হয়। এইটো লগাই লওঁ লিটাৰ। আৰু বন্ধুসকল, আমাক নেমু টেঙা পুলিখিনি পঠাবলৈ এনেকুৱা এটা কাৰ্টুন লাগিব বা বেলেগ যদি কিবা যতন আছে তাতো হ'ব। কিন্তু মোৰ লগত এইটোৱে উপলব্ধ আছে, সেইকাৰণে মই এইটোৱে লৈ লৈছোঁ। আৰু বন্ধুসকল, এইটো দেখিছেই যিখিনি মই নেমু টেঙাৰ কাটি লৈছিলোঁ কাটিংটো, সেইখিনি হৈছে এইখিনি। তাৰপিছত কি হ'ল, আমি য'ত এই নেমু টেঙাৰ কাটিংটো আমি লগাম, সেইটো হৈছে এইটো। আমি এইটো লগাম ইয়াতে লগাম আৰু তাৰ আগতে আমি এই মাটিখিনি আমি গুড়া কৰি ল'ব লাগিব। গুড়া কৰি কিনে ঢালি ধোৱাৰ পাছত এইখিনি লগাম। মানে কেনেকৈ লগাম সেইটো চাই থাকিব। এইখিনি সম্পূৰ্ণভাৱে জুই কৰি লোৱা হৈ গ'ল। এতিয়া এই মাটিটো হ'লে নহ'ব আৰু বালিও লাগিব। আমি ইয়াত এই নেমু টেঙা যিটো কাটিং আছে, সেই কাটিংটো আমি এনেকৈ দি পেলাই মাটি থাকিম। সম্পূৰ্ণভাৱে মাটিখিনি গুড়ি কৰি লোৱা হৈ গ'ল। তাৰপিছত এতিয়া কাটিংটো কেনেকৈ লগাম, কি কৰিম চাই থাকিব। এই ধৰণে ৰুটিং হৰম'নবিলাক লগাই আছোঁ। যিহেতু ৰুটিং হৰম'নটো পাউডাৰ হয়, সেইবাবে মানে পানী তিয়াই ল'বলগীয়া হৈছে।
এনেধৰণে গোটেইখিনি লগাই কমপ্লিট হৈ গ'ল। এতিয়া আমি ৰোপণ কৰিব লাগে। কেনেকৈ ধৰণে ৰোপণ কৰিব লাগে সেইটো দেখুৱাই আছোঁ। যিখিনি কাটিং আছিলে আমি এনেকৈ ৰুই দিছোঁ। এতিয়া ইয়াত ওপৰত মানে বালি ঠিক এই শিলাপাত দেখিছেনে, এইখিনি ইমানলৈকে পুতি দিব লাগিব। এইফালে চাওক, এইখিনি সম্পূৰ্ণ হৈ গৈছে। ইমানলৈকে মাটি বালি আৰু মিক্স কৰি পেলাই ঢালি দিয়া হৈ গৈছে। এতিয়া ইয়াত লগাম পানী দিয়াৰ পাছত মানে কমপ্লিট লগত পানী চানি ঢলা হৈ গৈছে। ধুনীয়াকৈ পানী ঢালি দিছোঁ, ছেটিং হৈ গৈছে এনেকৈ। আৰু যদি ভিডিঅ' চাই ভাল লাগে নহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।